পশ্চিম দৰঙৰ বিয়াৰ পানী মেটেকা উদ্যোগে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ। কৰ্ম আমাৰ সংস্কৃতিক সাৰগত কৰি যিটো সময়ত চৰকাৰী কৰ্মসংস্থানৰ বাবে চৰকাৰৰ মুখলৈ চাই থাকে, সেই সময়ত বিয়াৰ পানী মেটেকা উদ্যোগে দৰঙৰ ফেৰুৱা দলৰ প্ৰায় 20 গৰাকী মহিলাই সংগঠিত ৰূপত গঢ় লৈ জীৱন আৰু জীৱিকাৰ পথ মোকলাবলৈ সক্ষম হৈছে। নেটফিৰ মেচিন আৰু প্ৰশিক্ষণৰ দ্বাৰা মেটেকাৰে বেগ, টুপি, বক্স, গিফ্ট, জুৱেলাৰী বক্স, টাব, বাস্কেটকে ধৰি ভালেমান উন্নতমানৰ উৎপাদিত সামগ্ৰী বনাই ৰাজ্যৰ লগতে দিল্লীতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। গাঁৱৰ দৰিদ্ৰ মহিলাসকলে গঠন কৰা উদ্যোগটোৱে আজিলৈকে চৰকাৰীভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য পোৱা নাই যদিও ঐক্যবদ্ধ প্ৰচেষ্টাৰে উদ্যোগটোক গতিশীল কৰা বুলি কয় উদ্যোগটোৰ দলপতি ভূমিতা দেৱীয়ে। নামখলৰ পৰা দীপেন ডেকা ৰিপৰ্ট, নৰ্থ-ইষ্ট টুডে। দল গাঁৱৰ পাণ্ডাঘাটৰ পানী মেটেকা উদ্যোগৰ কেইজনীমান মহিলাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আমি এই কামটো কৰি 2012 চনৰ পৰা এই কামটো আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰাই এই কামটো আমি কৰিয়েই আছোঁ। আমি এই কামটো কৰি বহুত আগবাঢ়ি যাব পাৰিছোঁ। মোৰ লগতে মোৰ ওচৰৰ মহিলাখিনিকো মই স্বাৱলম্বিতাৰ পথ দেখুৱাইছোঁ বা কৰিছে, তেওঁলোকে স্বাৱলম্বিতা অৱলম্বন কৰিছে। আমি এই পানী মেটেকা উদ্যোগৰ জৰিয়তে আমি নিজৰ পৰিয়ালৰ অভাৱ অভিযোগ পূৰণ কৰিব পাৰিছোঁ। মই বিভিন্ন ঠাইত প্ৰশিক্ষণো দিওঁ। যোৱা বছৰ গোলাঘাটত দিছোঁ, তাৰপিছত চত্ৰ NGOত দিয়া গৈছে, তাৰপিছত ধুলাত দুবাৰ গৈছোঁ, দুৰ্নীত দিছোঁ। এনেকৈ বিভিন্ন ঠাইত আমি প্ৰশিক্ষণ দিওঁ। লগতে এই মহিলাখিনিক আমি নিজেই শিকাই লৈছোঁ। আমাৰ পথ প্ৰদৰ্শক হ'ব লাগে। আমি বাহিৰেও বিভিন্ন গাঁও বা ৰাজ্যত বা ধুবুৰীৰ পৰা শদিয়ালৈ আমি সকলোকে আহ্বান জনাওঁ যে পানী মেটেকা উদ্যোগৰ জৰিয়তে আমি যিহেতু বহুত স্বাৱলম্বী হৈছোঁ, তেওঁলোকেও যেন এই কামটো আগবাঢ়ি আহে কৰিবৰ কাৰণে। আমি মহিলাসকলে সদায় আগুৱাই যাব লাগে। আগুৱাই যাবৰ কাৰণে এই কামটো বহুত সহজ বুলি আমি ভাবিছোঁ। আমাৰ লগতে তেওঁলোকো আগুৱাই আহক, এইটোকে আমি আহ্বান জনাওঁ।